ওম শান্তি। আজিৰ মুৰলী 5 তাৰিখ 12 মাহ 2019। বাবাই কৈছে, মৰমৰ সন্তানসকল, নিজৰ লক্ষ্য আৰু লক্ষ্য দিওঁতা পিতাক স্মৰণ কৰা, তেতিয়া দৈবী গুণ আহি যাব। কাৰোবাক দুখ দিয়া, গ্লানি কৰা, এই সকলোবোৰ হৈছে আখুৰি লক্ষণ। প্ৰশ্ন: পিতাৰ তোমালোক সন্তানসকলৰ প্ৰতি সীমাহীন মৰম আছে, তাৰ লক্ষণ কি? উত্তৰ: পিতাৰ যি ভাল ভাল শিক্ষা পোৱা, এই শিক্ষা দিয়াটোৱেই তেওঁৰ সীমাহীন ভালপোৱাৰ লক্ষণ। পিতাৰ প্ৰথম শিক্ষা হ'ল, মৰমৰ সন্তানসকল, শ্ৰীমতৰ বাহিৰে কোনো উল্টা পুল্টা কৰ্ম নকৰিবা। দ্বিতীয়তে, তোমালোক বিদ্যাৰ্থী হোৱা। তোমালোকে কেতিয়াও নিজৰ হাতত আইন তুলি ল'ব নালাগে। তোমালোকে নিজৰ মুখেৰে সদায় জ্ঞান ৰত্ন উচ্চাৰণ কৰিবা, পাঠৰ নহয়। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. কোনো ধৰণৰ নীতিবিৰোধ, শ্ৰীমতৰ বিৰোধ চলন হ'ব নালাগে। নিজক নিজে শুধৰাব লাগে। লেতেৰা মনুষ্যৰ পৰা নিজকে চম্ভালিব লাগে। 2. যদি বন্ধনমুক্ত হোৱা, তেন্তে পূৰা বলিহাৰ হ'ব লাগে। নিজৰ মমত্ব নাইকিয়া কৰিব লাগে। কেতিয়াও কাৰোৰ নিন্দা বা পৰচিন্তন কৰিব নালাগে। বেয়া অশুদ্ধ খেয়ালৰ পৰা নিজক মুক্ত কৰি ৰাখিব লাগে। বৰদান: স্বৰাজ্য অধিকাৰৰ নিচা আৰু নিশ্চয়েৰে সদায় শক্তিশালী হৈ থাকোঁতা সহযোগী নিৰন্তৰ যোগী হোৱা। শ্লোগান: লাইট হাউচ অৰ্থাৎ প্ৰকাশকুণ্ড হৈ মন বুদ্ধিৰে লাইট বিলোৱাত ব্যস্ত হৈ থাকা, তেতিয়া কোনো কথাতে ভয় নালাগিব। ওম শান্তি।